নমস্কাৰ মই ভাস্কৰ দীপ্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠান ভাস্কৰ দীপ্তৰ মুখামুখিলৈ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী খুবেই জনপ্ৰিয় আৰু খুব সকলোৱে মৰমৰ আৰু তেওঁৰ লিখনিবিলাক তেওঁৰ গীতবিলাক সকলোৰে হৃদয় চুই যায় শ্ৰদ্ধাৰ মৌচুমী বাইদেউ আপোনাক স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানলৈ আৰু এইটো চাগে আপোনাৰ ইউটিউবত ফাৰ্ষ্ট ইণ্টাৰভিউ হ'ব চাগে এইটো মোৰ প্ৰথম ইণ্টাৰভিউ ইউটিউবত তেনেকৈ মই ইণ্টাৰভিউ বহুতে কৈছে কিন্তু সময় সুবিধা বা মিলা নাই আৰু তাকে দিয়া হোৱা নাই তাকে মই সৌভাগ্যৱান আৰু এই সুযোগতে আমাৰ দৰ্শকসকলক আপোনাৰ কিছু নজনা কথা আহিবলগীয়া কামবিলাকৰ কথা কিছু জনাবলৈ সক্ষম হ'ম নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিলোঁ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ধেমাজি চিলাপথাৰ আচ্ছা জলকীয়াউতি গাঁও বুলি কয় বৰ্তমান আপুনি মই বৰ্তমান গুৱাহাটীতে আজি প্ৰায় 19 বছৰ হ'ল গুৱাহাটীত অহা আচ্ছা এতিয়া স্থায়ীভাৱে গুৱাহাটীতে আছোঁ আৰু আচ্ছা আপোনাৰ ঘৰত কোন কোন আছে গাঁৱৰ ঘৰটো ডাঙৰ পৰিয়াল আমাৰ মোৰ ভাইটি 3জন ভণ্টি এগৰাকী মা দেউতা আটাইবিলাক আছে আৰু এটা ডাঙৰ পৰিয়াল এতিয়া বিশাল পৰিয়াল আৰু গুৱাহাটীত মোৰ নিজৰ ফেমিলি আছে মোৰ ছোৱালী এগৰাকী আছে আচ্ছা 3 বছৰ হৈছে আচ্ছা আপুনি এগৰাকী সংগীত শিল্পী হ'ম বুলি মনতে ভাবিছিলেনে সৰুৰে পৰা সেইটো নাজানো সৰুতে ভবা নাছিলোঁ মিউজিকৰ প্ৰতি এটা খুব এটা টান আছিলে সৰুৰ পৰাই কাৰণ দেউতাইও খুব গীত শুনি ভাল পাইছিলে বহুত আমাৰ ঘৰত তাৰমানে সৰুৰে পৰা গানৰ এটা পৰিৱেশ আছিলে যদিও ঘৰত কোনো গোৱা মানুহ নাই তথাপি দেউতাই গীত গান শুনি খুব ভাল পাইছিল সেই সূত্ৰে চাগে মোৰ শুনিয়ে চাগে সেই ধাউতিটো আহিলে গানৰ প্ৰতি আৰু সেই গাঁৱত থকা সময়ছোৱাত তাৰমানে এই নদীয়ে পাহাৰে ভৈয়ামে ঘূৰি ফুৰোঁতে এটা ফিল এটা আহে এটা অনুভৱ হয় এটা চিঞৰ মাৰি দিওঁ তেনেকেই গানটো ষ্টাৰ্ট হোৱা নিচিনা মোৰ কণ্ঠত একচুৱেলি আৰু মেইনলি মই গান গাওঁ বুলি কেতিয়া গম পাইছোঁ যেতিয়া মই ক্লাছ 10ত তেতিয়া আমাৰ যেতিয়া খেল ধেমালি হয় স্কুলত তেতিয়া দুজনমান ল'ৰাই যেতিয়া মোক গাই থকা শুনে মোৰ লগত দুই এজনে মই কাৰো আগত গান নাগাওঁ মই খুব লাজ পাওঁ গান গাবলৈ বা মই কি বা গাওঁ সেইটো মই গম নাপাওঁ সেইটো কাৰণে লাজ পাওঁ কিন্তু তাহাঁতি খুব জোৰ কৰিলে ক'লে যে এইবছৰ আমি মেট্ৰিক দিবলৈ হ'ব নেক্সট তো এইবাৰ কাম কৰ এইটো এটা চান্স খেল ধেমালিতে কিবা এটা কৰি গান দুটা গাই দে আৰু থাকি যাব মই জীৱনত কম্পিটিশ্যনো কৰি পোৱা নাই একো কৰি পোৱা নাই সেইবাৰ সিহঁতি সেই সূচীপত্ৰত মোৰ নাম ভৰাই দিলে এনাউন্সমেণ্ট চলি আছে লাষ্ট কেণ্ডিডেট মই গান গাবলৈ কিন্তু তেতিয়া মোৰ ঘৰৰ কাষতে স্কুলখন তেতিয়া মই ঘৰত গৈ গান লিখিহে আছোঁ কি গাম আপুনি নিজে লিখি লৈছে নাই লিখি লৈছোঁ এটা হিন্দী গান গালোঁ আৰু এটা অসমীয়া গান এটা গালোঁ পুৰণা কিবা স্বদেশ প্ৰেমমূলক গীত এতিয়া আছিল তো সেই দুটা গালোঁ সেই দুটাতে মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ তাৰমানে সেইটোহে আচৰিত কথা হ'ল মোৰ জীৱনৰ প্ৰথম গান কিন্তু দুয়োটাতে আপুনি প্ৰথম পুৰস্কাৰ পাইছে তেনেকুৱা সেই তেতিয়াৰ পৰা অকণমান কনফিডেঞ্চটো বিল্ড আপ হ'ল কিন্তু আকৌ মেট্ৰিকৰ সময় আহিল অহাৰ লগে লগে ঘৰৰ পৰা প্ৰেছাৰটো বা মোৰ পঢ়াৰ প্ৰেছাৰটো মেট্ৰিকৰ হেৰিটো বহুত ভয় লগা এটা সময় হয় আমাৰ কাৰণে আছিল তেতিয়া সেইটো কাৰণে তাৰমানে সেই সময়ত আকৌ মেট্ৰিকটো দিয়াৰ সময়খিনিলৈকে আকৌ এইটো বাদ পৰিল বন্ধ হ'ল তাৰপিছত যেতিয়া কলেজলৈ গ'লোঁ মেট্ৰিক পাছ কৰি ধেমাজিলৈ আহিলোঁ হোষ্টেলত থাকিব ল'লোঁ সেই তাত যিখিনি ঘটনা মোৰ লগত ঘটিল সেইখিনিয়ে মোৰ গোটেই জীৱনটো চেঞ্জ কৰি দিলে গোটেই ধাৰাটো মোৰ সংগীতৰ ফালে লৈ আহিলে যদিও মই ছায়েন্সত এডমিশ্যন লৈছিলোঁ খুব ভালকৈ দেউতাই আশা কৰিছিল পঢ়োৱা মোৰটো কিন্তু হোষ্টেলত যেতিয়া থাকিব ল'লোঁ ৰাতি ৰেগিং এটা আৰম্ভ হ'ল কোন কলেজৰ ধেমাজি জেনেৰেল কলেজত সেই ৰেগিংটোৱে তাৰমানে মোৰ গোটেই মিউজিকেল জাৰ্ণিটো ৰেগিংটোৰ পৰা আৰম্ভ হ'ল অলপ ক'ব নেকি একচুৱেলি কি হয় ৰাতি যেতিয়া ৱাৰ্ডেন গুচি যায় এটা ভিজিটত আহে তাৰপিছত গুচি যোৱাৰ পিছত ছিনিয়ৰবিলাকে আমাক নতুন গোটেইখিনিকে এটা ৰুমত বন্ধ কৰি কাৰ কি হবিজ আছে কি আছে সেইবিলাক সোধে সোধোতে বহুতে বহুত ধৰণৰ কৈছে আৰু যোনে যি কয় সেইটোকে কৰি দেখুৱাব লাগে তো মোক সুধিলে মই ক'লোঁ যে মই গান শুনি ভাল পাওঁ কৈছে গান শুনি ভাল পাওঁতো কোনো হবি নহয় তো গান এটা গা তাৰপিছত গান এটা গা মই এতিয়া কি গান গাম মইতো তাত গানৰ একো লৈ যোৱা নাই
তো সেই তেতিয়াই তেওঁলোকে টেপ এটা আছিলে তাতে অঁ এটা গান এটা হিন্দী গান এটা লিখি মেলি দিলে এইটো গান অঁ তো সেইটো যিদিনাখন মই ৰাতি গালোঁ সেই গোৱাৰ পাছৰ পৰা নেক্সট ডে'ৰ পৰা মোৰ ৰেগিং বন্ধ মানে ভাল গালে প্ৰত্যেক ৰাতিয়ে মই তেওঁলোকক গান শুনাব লাগে আৰু গান শুনাবতো লাগে অঁ কলেজ ফ্ৰেছাৰ্ছ হোষ্টেল ফ্ৰেছাৰ্ছ চবতে মই পাৰ্টিচিপেট কৰিব লাগিব আচ্ছা তেওঁলোকৰ সেইটোৱে দাবী যাতে ৰাতিপুৱা ৰাতি মানে আপোনাৰ যিদিনাখনৰ পৰা আপোনাৰ গান শুনিলে তেওঁলোক শুনি সুখী হ'ল আৰু আপোনাৰ গান মানে আপোনাৰ ৰেগিং বন্ধ আৰু ৰেগিং বন্ধ কিন্তু এটাই গান কাম, গান গাব লাগিব অঁ প্ৰত্যেক দিনাই নতুন নতুন গান গাব লাগিব আচ্ছা আৰু সেই সময়তে সেই জুবিনদাৰ মুক্তি এলবামটো ৰিলিজ হৈছিল হয় আৰু বাকীবিলাক অনামিকা চনামিকা এইবিলাক কেছেটো মই সেই বাহিৰলৈ আহি মই তেওঁলোকৰ লগতে শুনিবলৈ পাইছোঁ অঁ তাৰমানে গাঁৱত থাকোঁতে ধৰক এই কেছেট এটা কিনিবলৈ ইমান সেই সময়ত হাতত পইচাও নাথাকে হয় তো এই ক'ৰবাত যেতিয়া মাইক এটা বাজে ক'ৰবাত কিবা এটা শুনো সেই তেনেকৈ গীতবিলাক মোৰ মনত ভৰাই লওঁ আৰু ভাল লগা গীতবোৰ মই গাবলৈ চেষ্টা কৰিছিলোঁ আচ্ছা তো সেই সময়ত সেই জুবিনদাৰ মায়াৰ দুটামান গান তাৰপাছত মুক্তিৰ গান এইবিলাক শুনি সেই তাকে আকৌ কলেজ ফ্ৰেছাৰ্ছ আৰু হোষ্টেল ফ্ৰেছাৰ্ছত গালোঁ অঁ সেই আৰু চবেই ভাল পালে সেই তেনেকৈ আৰম্ভ হ'ল তেনেকৈ এই যাত্ৰাটো আৰম্ভ আৰম্ভ কৰিলে এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ ভালেমান কেইটা গীত বহুত কেইটা গীতেই আপোনাৰ ৰাইজে বিপুলভাৱে আঁকোৱালি লৈছে আপুনি লিখা বিশেষকৈ ভৰি পিছল খালে সাঁতুৰিব পাৰি তো সেই গীতবিলাকত এটা কিন্তু দেখা যায় অকণমান বিষাদৰ কিবা এটা মানে তাত প্ৰকাশ পায় গানবিলাকত তো সেই গানবিলাকত আপোনাৰ এনেকুৱা বিষাদৰ মানে এটা এক্সপ্ৰেশ্যন এটা প্ৰকাশ পোৱাৰ কিবা বিশেষ কাৰণ আছে নেকি সেই দুটা বুলিয়ে নহয় আপোনাৰ প্ৰায় সংখ্যক গান আচলতে কি হৈছে মই মানুহটো খুব আৱেগিক হয় মই কাৰোবাৰ অকণমানো দুখ মই সহ্য কৰিব নোৱাৰোঁ মই একেবাৰে মানে ৰাস্তাত মানুহ এটা ভিষ মাৰি থাকিলেও মানে মোৰ বহুত দুখ লাগে অঁ আচ্ছা প্ৰব্লেমটো তাত হয় মোৰ নিজৰ পাৰ্চনেলি একো দুখ নাই অঁ কিন্তু মানুহৰ যিবিলাক দুখ হয় ক'ৰবাত দেখোঁ কোনোবা এটা বাচ্চাই খাবলৈ নাপায় ষ্টেচনত বহি আছে কিবা কৰিছে এইবিলাক বস্তু মোৰ হজম নহয় এইবিলাক বৰ দুখ পাওঁ তো এই বস্তুবিলাক মোৰ মনত দিগদাৰ দিয়ে আৰু এইবিলাকেই মোৰ গানত এই বস্তুবিলাক যদিও মই ৰোমেণ্টিক গানেই বনাওঁ যিয়ে বনাওঁ মেলোডিয়ে বনাওঁ কিন্তু সেই মনটোতো এটাই সেই মনটোৰ পৰা যি ভাৱটো ওলায় তাত সেই বিষাদৰ সুৰকেইটা নোটকেইটা লাগি যায় প্ৰব্লেমটো তাত আচ্ছা নহয় আৰু মই গম পালোঁ এতিয়া কথাটো কিন্তু সেই সময়ত আমি সৰু আছিলোঁ তথাপি সেই সময়ত শুনোতেও বা সেই সময়ৰ যিসকল শ্ৰোতা আছিল তেওঁলোকে ভাবে যে মৌচুম গগৈ কিবা প্ৰেমৰ তেনেকুৱা কিবা বিফলতা আছিল নেকি যে গানবিলাকত সেই প্ৰেমৰ বিফলতাৰ প্ৰকাশ এটা মানে ভাৱ নাই তেনেকুৱা কথা নাই প্ৰেমৰ বিফলতা সফলতা চবৰ জীৱনতে হৈ থাকে সেইটো ইমান চিৰিয়াছ কথা নহয় কাৰণ চাওক সেইটোত যদি আপুনি লাগি থাকে আপোনাৰ মানে মেইন যিটো কাম সেইটো থাকি যাব আৰু জীৱনত সেইবিলাক ষ্টেপ বাই ষ্টেপ সেইবিলাক থাকিবই আপুনি মইতো চাব গ'লেতো মই সৰুতে প্ৰেমত পৰিলোঁ স্কুলত তাৰমানে মই মাজতে আকৌ ৰখাইছোঁ তাৰমানে আপোনাৰ গান কেইটাত ক'ৰবাত নহয় ক'ৰবাত প্ৰেমৰ সেই বিষাদৰ থাকে অলপ প্ৰভাৱ পৰিছে পৰে তো সেইবিলাকে আৰু ইমান চিৰিয়াছলি ল'ব নালাগে ৰাইজেও মানে বস্তুটো কি থাকে বিষটো থাকে চবেই যোনে পায় হেৰুৱাই সেইবিলাক কথা বুজি পাব আৰু মই সেই বস্তুটোকে দাঙি ধৰিব খোজোঁ একচুৱেলি যে অকল পোৱাটোৱে মেইন প্ৰেম নহয় নোপোৱাটোও এটা সঁচা প্ৰেম আৰু সেইটোক আপুনি পজিটিভলি লৈ কেনেকৈ আগবাঢ়ি যাব পাৰে সেইটোহে মেইন কথা নাপালোঁ বুলি আৰু শেষ হৈ থাকি লাভ নাই হয়নে জীৱনটোক যদি নতুনকৈ গতি এটা দিব পাৰে ভাল ছাইডত বিফল হৈ তো সেইটোৱে মেইন বুলি মই ভাবোঁ সেইকাৰণে তেনেকুৱা ধৰণৰ গীতবিলাক লিখা যায় আচ্ছা বাৰু মৌচুম দা আপোনাৰ আহিলোঁ তাৰ পৰা আপোনাৰ মৰম জানত গান আহিল আপোনাক ৰাইজে আঁকোৱালি ল'লে তাৰপিছত আপোনাৰ নিজৰ ফালৰ পৰা এখন চাগে মন ফাগুনি নিজৰ ফালৰ পৰা মন ফাগুনি কৰিলোঁ সেই একে সময়তে একচুৱেলি কি হ'ল মৰম জানত গানকেইটা দিয়াৰ পিছত কিছুদিন পিছতে দুজনমান মোৰ বন্ধু আহি ক'লে লখিমপুৰৰ যে তেওঁলোকে এটা কেছেট প্ৰডিউচ কৰিব আৰু মই ডাইৰেকশ্যন কৰিব লাগে গানবিলাক মই লিখিব লাগে মই বোলো মইতো ডাইৰেকশ্যন কৰিব নাজানো তেতিয়ালৈকে মই কৰা নাই মই বোলো বিমান দা বা কাৰোবাক লৈ লওঁ মই গানখিনি দি দিম একো নাই মই চায়ো দিম কিন্তু এজ এ ডাইৰেক্টৰ মই কৰিব নোৱাৰিম মই আগতে কৈছিলোঁ তেওঁলোকক কিন্তু তেওঁলোকে কৈছে আমাৰ ইমান বাজেট নাই বিমান দাহঁতক বহুত পইচা দিব লাগিব বাজেট বেছি হৈ যাব তই কৈ দে আমাৰ লগৰ নিচিনা
মই নোৱাৰিম কাৰণ মই এইটো কৰিবলৈ সাহস কৰা নাই কিন্তু কেইজনমান সৰু সৰু ল'ৰা মই তেতিয়া সৰু তেওঁলোকে ঘৰৰ পৰা পইচা আনি কেছেট এটা বনাব বেয়া হৈ গ'লে কিমান মানে ডাঙৰ কথা হয় সেইটো কাৰণে মই ৰিস্ক লোৱা নাছিলোঁ কিন্তু তাহাঁতি মানে নাচোৰ বান্ধা তাহাঁতি নেৰেই মানে তো নেৰা কাৰণত লাষ্টত গৈ এলবামটো মই কৰিলোঁ সেইটোৱে মোৰ প্ৰথম মন ভাগনি আছিলে 2003 চনত সেই 3 চনত আমি ৰেকৰ্ড কৰিছোঁ সেই বছৰ মৰম জানো সেই ভৰিচন খালে ৰেকৰ্ড হৈছে আমাৰ এলবামটো তেতিয়া নতুন হিচাপত ভাল হৈছিল জুবিন দাক 3টা গান গোৱাইছিলোঁগৈ ইয়াৰ পৰা গৈ ট্ৰেইনত বম্বেলৈ গৈছোঁ আমি দুটাই প্ৰডিউচাৰ মই ট্ৰেইনত বম্বে জীৱনত প্ৰথম বম্বে গৈছোঁ জীৱনত প্ৰথম জুবিন গাৰ্গৰ ঘৰলৈ গৈছোঁ বম্বে তাতে গৈ তেওঁ গান গোৱাইছোঁ গান গোৱাই মেলি আনি আকৌ ইয়াত হেৰি কৰি বহুত কষ্ট হৈছিলে মন ফাগুনি ভাল হৈছিল মন ফাগুনিৰ কিবা এটা গান মনত এতিয়া যদি অকণমান গুণগুণাই দিয়ে কাৰণ সেই সময়ত মন ফাগুনি মই নিজেও খুব ভাল পাইছিলোঁ আৰু আপোনাৰ মাতত যিকেইটা আপুনিও গাইছিলে তাত অলপ আপোনাৰ এটা মাতত মিঠা এটা সোৱাদো পোৱা যায় গতিকে তাৰে কিবা এটা গান জুবিন দাই গোৱা হওক বা আপুনি গোৱা তেতিয়া জুবিন দাই গোৱা এটা আছিলে বহিছা তাঁতৰ পাতত দুচকুৱালি বাটত মাকো সৰি সৰি পৰিছে ঘনাই দূৰণিত মোকে দেখি নাচাবা জুমি জুমি মাৰাই দিবহি পিঠি বহলাই অ মোৰ মন ফাগুনি শয়নে সপোনে কৰহি আমনি এইটো টাইটেল চং আছিল সেই তেতিয়া 2003 খুব খুব সুন্দৰ আছিল গানটো হয় এতিয়া মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ আপোনাৰ পৰা মন ফাগুনি হৈ গ'ল ৰাইজে আঁকোৱালিও লৈছে ধুনীয়াকৈ চলি আছিল সকলোবিলাক ধুনীয়াকৈ গৈ আছিল আপোনাক ৰাইজে বিপুলভাৱে মৰমো কৰিছিল আগৰ সেই মানে যিটো ষ্ট্ৰাগল আছিল তাৰ পৰা অকণমান হ'লেও ৰাইজে পৰিচয় দি আপোনাক মৰম কৰিছিল আপুনি ধুনীয়াকৈ চলাই গৈ আছিল কিন্তু তাৰ পাছতে কেইবছৰমানৰ পাছত আপোনাৰ কামবিলাকৰ পৰা আপুনি যেন এই লাইনটোৰ পৰা অকণমান বিৰতি হৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছিল আৰু এতিয়াও মই আপোনাৰ বুকু ভৰি আছিল যিটো গানটো সেইটো গানৰ পাছৰ পৰা মই বিশেষভাৱে আপোনাক আমি সকলোৱে আপোনাক দেখা নাই তো এই গোটেই কাৰণটো কি বাৰু কাৰণটো এনেকুৱা একো নাই একচুৱেলি মোৰ বহুত টাইম লাগে আগতে কি হৈছিলে আগতে প্ৰেছাৰত কাম কৰিছিলোঁ প্ৰেছাৰত মানে কি আগতে 15টালৈকে এলবাম ডাইৰেকশ্যন কৰোঁ তো চববিলাক ভাল ভাল বেনাৰ কেছেটে মন ফাগুনি অঞ্জনা পৰা আদি কৰি ভাল ভাল এলবাম হৈছিল তো চবৰ প্ৰেছাৰত থাকোঁ মানে তো ৰাত দিন মানে মই অকল কাম তেতিয়া মানে ধৰক ছিংগুলো আছিলোঁ তো ৰাতিয়ে দিনে ষ্টুডিঅ'ত থাকিলে মিউজিকৰ লগত ঘৰত থাকিলেও সেই মিউজিকৰ লগত গোটেই ৰাতিটো যদি কাইলৈ বোলে ৰেকৰ্ডিং আছে গান ৰেডি হোৱা নাই গান বনাবই লাগিব তো গান যদি 20টা বনাওঁ তাৰপৰাহে 10টা চিলেক্ট হ'ব 10টা কেঞ্চেল হ'ব ৰিজেক্ট হ'ব তো সেই প্ৰেছাৰটো কাম কৰোঁতে মানে এটা গাইডেঞ্চ এটাও আছিলে মানে প্ৰডিউচাৰসকলৰ ধৰক দেৱদাই ক'লে কাইলৈ তই মোক 5টা গান শুনাব লাগিব এনেকৈ প্ৰডাকশ্যনৰ কথা কৈছোঁ তো শুনাব লাগিব মানে শুনাব লাগিব কাৰণ তেওঁ মানুহ মাতি দিব মিউজিচিয়ান মাতি দিব মইতো ৰেডি কৰিবলৈ সেই তেনেকুৱা প্ৰেছাৰত কিন্তু সেই তেওঁলোকে সজাই মেলি ধুনীয়াকৈ বস্তুটো হৈ গৈছিলে তেনেকৈ কাম বহুত ওলাইছিলে বা উলিয়াইছিলেও তেওঁ তো তেনেকৈ বহুত গান 15টা 16টা এলবাম কৰা হৈছিলে সেই সময়ত আৰু সেই ব্যস্ততাটো আছিলে প্লাছ কাম কৰা এটা কি ভাল কথা আছিলে যে কেছেট আছিলে মানে তেতিয়া কেছেট আছিল কাৰণে কি হয় বস্তুটোত প্ৰডিউচাৰো প্ৰফিট আছিলে আৰু মই এজ এ ডাইৰেক্টৰ হিচাপে মই কামটো কৰি যি প্ৰাপ্য পাওঁ তাতো মোৰ প্ৰফিট আছিলে এতিয়া কি হৈছে এতিয়া কোনো প্ৰডিউচাৰ নাই এতিয়া নিজেই প্ৰডিউচ কৰিব লাগিব নিজেই লিখিও নিজে গাই নিজে ওলাই আৰু আটাইতকৈ এক্সপেঞ্চিভ হৈ গ'ল ভিডিঅ' কৰাটো তো আৰু আজিকালিতো কেনেকুৱা ধৰণৰ হেৰিত ছ'চিয়েল মিডিয়া হোৱাৰ পৰা এইটো হেৰিটো হোৱাৰ পৰা ইমান সুবিধা হৈ গ'ল যে গোটেই মানে চবেই গানেই গাবলৈ ধৰিলে তাতকৈ গান গোৱা মানুহকেইটা অকণ মৰমত থাকি দিয়া ভাল আচ্ছা তো কথাটো তেনেকুৱা ধৰণৰ মানে তাৰমানে কি হয় মই বেয়া পোৱা নাই কিন্তু বস্তুটো কি হৈছে তাৰমানে অকণমান বস্তুটো অকণমান ভাল লগা কৰি যদি কৰে তো ভালৰ সংখ্যাটো বাঢ়িব তাৰ মাজতে বহুত মানে মিউজিক কৰাখিনিয়ে কৰিয়ে থাকিব তেওঁলোকে এইটো কৰিয়ে চলে কি গাইছে কি নেগাইছে কি লিখি আনিছে এনেকৈ মাজত লিখা মেলাক লৈ কিমান বিতৰ্ক হৈ গৈ আছে কাৰোবাৰ ভিডিঅ'ক লৈ বিতৰ্ক হয় কাৰোবাৰ লিখাক লৈ কোনোবাই কাৰোবাৰ গান চুৰি কৰাক লৈ বিতৰ্ক হয় তো সেইবিলাকৰ পৰা মই একদম আঁতৰি থাকিব খোজোঁ
মই নিজে নিজৰ দুনিয়াত ঠিক আছোঁ হয় লাগিলে দুদিন দেৰি হ'ব হয় কিন্তু যি কৰিম ভালকৈ কৰিম আপোনাৰ শেহতীয়াকৈ যিটো এটা গীত খুব বিপুলভাৱে জনপ্ৰিয় হৈছিল বহুদিনৰ পিছত আকৌ আপোনাক ৰাইজে সেই মৌচুম গগৈজনক বিচাৰি পাইছিল বুকু ভৰি সেই গানটো মই নিজেও ব্যক্তিগতভাৱে খুব ভাল পাওঁ থেংক ইউ গতিকে সেই গানটোৰ যদি দুটা লাইন আমাৰ দৰ্শকসকলক বৰ্তমান সময়ত উপহাৰ দি হয় বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি বুকু ভৰি আছে তোমালে মৰম জানানে নাজানা তুমি কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতে আছে ও কিনো কৰি বুজাও তোমাক মনৰে কথা ক'ব লগা বহুতে আছে থেংক ইউ ধন্যবাদ জনাইছোঁ বহুতকেইটা কথা পাতিলোঁ আৰু পৰিৱেশটো অকণমান বেছি গহীন হৈ গৈছে একেবাৰে আপোনাৰ সংগীত যাত্ৰা গানৰ কথা লৈ এতিয়া অকণমান তাৰ পৰা ফালৰি কাটি আপোনাৰ ব্যক্তিগত কিছুমান কথা সুধিব বিচাৰোঁ আমাৰ ৰাইজকো জনাব বিচাৰোঁ মৌচুম গগৈনো কি কৰি ভাল পায় কি খাই ভাল পায় গতিকে মই প্ৰথম আপোনাৰ পৰা জানিব বিচাৰোঁ মৌচুম গগৈয়ে আজৰি সময়ত কি কৰে আজৰি সময়ত মই একচুৱেলি মই কি কৰোঁ মই মোৰ ছেটআপ এটা আছে সেইটোতে থাকি মই কিবাকিবি নিজে কম্প'জ কৰি থাকোঁ বা নিজে এৰেঞ্জমেণ্ট কৰোঁ আচ্ছা মই এৰেঞ্জ কৰা গান এতিয়ালৈকে ওলাব দিয়া নাই বৰ ভাল নকৰোঁ কিন্তু মই নিজে কিবা এটা শিকি থাকি ভাল পাওঁ আচ্ছা টেকনিকেলি ধৰক এই ষ্টুডিঅ'টোৰ বিষয়ে বা হেৰি কৰি নেটত চাৰ্চ কৰি কিবা এটা বা টিউন কৰিলেনো কি হয় এই তেনেকুৱা ধৰণৰ কিছুমান কামৰ লগত মই এতিয়াৰ পৰা নহয় মই 2005 চনৰ পৰা মই এই ছেটআপটো কেনেকৈ চলাই ষ্টুডিঅ'টো সেইটোৰ বিষয়ে মই বম্বেত গৈ তাত ছেটআপ বনাই আনি উৎপল শৰ্মা সকলোৱে চিনি পায় সংগীত পৰিচালক তেখেতৰ লগত কিছু সময় কটাই মেলি মই চন্দলাল বৰুৱা তেখেতলোকৰ পৰা কিছু শিকি দিগন্ত বৰদলৈ নৈবেদ্য হাজৰিকা আটাইৰ পৰা অৰূপ দত্তৰ পৰা আদি কৰি যিমান যাব পাৰোঁ মই টেকনিকেল যিখিনি জ্ঞান যিমান পাৰে চেষ্টা কৰোঁ আৰু মই তাকে প্ৰেক্টিকেলি এইখিনি কৰি থাকিবলৈ বিচাৰোঁ স্কেচ এটা বনাই দিওঁ মই গানটো কি হ'বগৈ সেইটো মই ফাইনেলি বেলেগে মিউজিক কৰিব কিন্তু তাৰ আগতে মই নিজে এটা স্কেচ এটা বনাই লওঁ যে এইটো টেম্পত এইটো ৰিদমত এই গানটো এনেকৈ ভাল লাগিব তাৰপিছত সেইটো মই তেওঁক দিওঁ কাৰোবাক দিলোঁ বোলে এইটো গান কৰিব লাগে তাৰপিছত সেইটো বাদ দিয়া যায় সেইটো শুনি তেওঁ কিবা এটা পালে মই খালীকৈ গান এটা দিয়াতকৈ মুখেৰে গাই দিয়াতকৈ এটা ৰিদম এটা লগাই বা হেৰি কৰি দিলোঁ সেইবিলাক খুচৰি থাকি ভাল পাওঁ আৰু খাদ্য পাতি বনাই খুব ভাল পাওঁ মাছৰ টেঙা জোল এইবিলাক বনাই ভাল পাওঁ আৰু ধুনীয়া ঠাইত ধৰক নদী পাৰত ধুনীয়া পৰিৱেশত পাহাৰীয়া ঠাইত ঘূৰি ভাল পাওঁ এই মাছৰ টেঙা কওঁতে মনলৈ আহিল আপোনাৰ এটা গানো আছে মাছৰ টেঙা ঔটেঙা ঢেকীয়া খুব সুন্দৰ গান আৰু গানটোত আমাৰ গাঁৱলীয়া যিবিলাক হয় গোটেইখিনি প্ৰকাশ পাইছে গানটো বাৰু ঠিক আছে আপোনাৰ প্ৰিয় ৰং কি বাৰু প্ৰিয় ৰং বুলি ক'লে মোৰ এতিয়া সেউজীয়াটোৱে ভাল লাগে আচ্ছা সেউজ হৈ থাকিলে ভাল লাগে চকুকেইটা শান্তি পায় আচ্ছা আপোনাৰ প্ৰিয় সংগীত শিল্পী কোন কণ্ঠশিল্পী অসমৰ অভিয়াছলি জুবিন দাই মই যাক মানে যাৰ পৰা অনুপ্ৰেৰিত হৈ মই গান গাবলৈ ষ্টাৰ্ট কৰিলোঁ চ' তেখেতক মই একদম মানে এটা সময়ত পূজা কৰিছিলোঁ চ' মানে দেউতাই নজনাকৈ মায়া মেগাজিনখন আগতে কিনিবলৈ পাওঁ তাতে প্ৰত্যেকটোতো মানে প্ৰত্যেকটো মাহতে কিবা এটা অফাৰ দিয়ে তো এবাৰ জুবিনদাৰ ফটো এখন দিছিলে কালাৰ ফটো বৰ ধুনীয়া সেউজীয়া হেৰি চাৰ্ট এটা পিন্ধা চুলিত দীঘল সেই ফটোখন মই লৈ গৈ ঘৰত ধুনীয়াকৈ লেমিনেশ্যন কৰাই যাতে বেয়া হৈ নাযাওক তাৰপিছত সেই পঢ়াৰ কোঠাত মনে মনে থৈ দিছিলোঁ হেৰি মানে সৰস্বতী ফটো এখন আছে কেলেণ্ডাৰ ফটো তাত কেইবাটাও পেজ থাকে নহয় তাৰ পিছৰ পেজটোত মই আঠা দি সেই জুবিনদাৰ ফটোখন লগাই থোৱা আছিলে আৰু ওপৰত কিন্তু সৰস্বতী আছিলে মানে ওপৰ সৰস্বতী আৰু তললে মাজত জুবিনদাৰ সোমাই আছিলে মানে মাজে মাজে কি হয় মই মাৰো খাইছোঁ সেইটো কাৰণত তাৰমানে যেতিয়া পঢ়াৰ সময় হয় আমি ভৰি হাত ধুই ধুনীয়াকৈ ভগৱানক পূজা কৰোঁ বা স্কুল যোৱাৰ আগতেও মোৰ ভৰি হাত ধুই ধূপ এডাল খুৰা এনেকৈ তেতিয়া মানে
দেউতা পিছফালে আহি মোক চাই আছে বুলি মোক ভবা নাই মই সেই কামটো কৰি থাকোঁতে আচ্ছা সৰস্বতী কেনেকৈ পূজা কৰি তাৰপিছত ডাঙৰকৈ দাঙি এইটো কৰি থাকোঁতে মানে মোৰ আচ্ছা দেউতা আহি পালে পাই মোক থাপৰ এটা খালোঁ কিন্তু বেয়া লগা নাই সেইটো ভালেই লাগিল আচ্ছা আৰু সেইকাৰণে মানে মই তেওঁৰ পৰা বহুত অনুপ্ৰাণিত হ'লোঁ আচ্ছা সেইকাৰণে তেওঁক ভাল লাগে আৰু যদি চাব যাওঁ তেনেহ'লে হিন্দীৰ ক্ষেত্ৰত দেউতাই সৰুৰ পৰা কিশোৰ কুমাৰৰ গান খুব শুনিছিল আচ্ছা কিশোৰ কুমাৰ বহুত ভাল পাওঁ আচ্ছা মৌচুম গগৈৰ কি কথাত বেছি খং উঠে বা সোনকালে খং উঠে খং উঠেই মোৰ খংটো আছে মোৰ বিশেষকৈ এতিয়া এই ট্ৰেফিক লাইটবিলাক মানুহে ফ'ল' নকৰে আচ্ছা একদম মানে গুৱাহাটীখনতো একো কোনো মানুহে একো ফ'ল'ই নকৰে আচ্ছা টাইমিং তাত টাইমাৰ দিয়া থাকে নাই কোনো কাকো ৰ'বলৈ নাই পাৰিলে সকলোৱে ব্যস্ত সকলো ব্যস্ত ইমান বিজি হ'লেও বেয়া আচ্ছা ইমান বিজি হয় দুখোজ আগত গৈ মানুহটো মৰি যোৱাত কি লাভ হ'ল তাতকৈ দুখত পিছত থাকি জীয়াই থাকচোন আচ্ছা তেনেকুৱা ধৰণৰ কথা খং উঠে এতিয়া আজি যিটো হৈছে এইটো কৈছোঁ মানে তেনেকৈ খং উঠি যায় পটককৈ যে মানুহে বুজি নাপায় কিয় অকল ল'ৰালৰি তেওঁ নহয় চবৰে আছে হয় নাই কিন্তু তেওঁ নিজে মৰিব আৰু দুজনক আকৌ মাৰিব নহয় সেই প্ৰব্লেমটো তাত তেওঁ দৌৰাদৌৰিৰ কাৰণে তেওঁ নেমাৰিলে কিন্তু যিজন লিগেলি যাব তেওঁৰতো ক্ষতি হ'বই হ'ব সি ভাইলেট কৰিছে হেৰিটো কিন্তু যি লাইনত যাব লাগে সেইটো যাব সি মাৰি দিলে আল্টিমেটলি লছ দুইটাই হ'ব সেই তেনেকুৱা ধৰণৰ কথা মানুহবিলাকে যেতিয়া বস্তুবিলাক বুজি নাপায় সেই কথাবিলাকতে খং উঠে আৰু খং মানে হঠাৎ উঠে নেকি আপোনাৰ খংটো মই যিমান পাৰোঁ কমাই ৰাখোঁ কিন্তু সেই মোক খং প্ৰকাশ নকৰোঁ মোক খং উঠিলে মই আঁতৰি দিওঁ সেই জেগাত যিটো কণ্ডিশ্যনত খং উঠিছে সেই জেগাটো মই আঁতৰি দিওঁ ইমান বহাই লাভ নাই নিজে ডিষ্টাৰ্ব হয় বেলেগক একো কৰিব নোৱাৰোঁ আচ্ছা আৰু এটা কথা সুধোঁ আপোনালোকৰ সংসাৰৰ এতিয়া কেইটা বছৰ অতিক্ৰম কৰিব আপোনালোকে সংসাৰ মই 2008 চনতে বিয়া পাতিলোঁ তাৰপিছত এতিয়া মোৰ ছোৱালী জন্ম হ'ল 2015 আমি ফেমিলি প্লেনিং অলপ দেৰিকৈ কৰিলোঁ এতিয়া ছোৱালীৰ বয়স 3 বছৰ হৈ গৈছে নৱেম্বৰত আপোনাৰ লাভ মেৰিজ আছিল নে লাভ মেৰিজ বৌৰ লগত সেই আগৰ যিটো মৰম ভাল পোৱা এতিয়াও তেনেকেই চলি আছেনে তেনেকেই চলি আছে কাজিয়াও হয় নেকি কাজিয়া নহয় আমি কাজিয়া চাজিয়া ইমান নাজানো মান অভিমানটো থাকিবই সংসাৰ থাকিব মান অভিমান থাকে এই কাজিয়া বোলা বস্তুটো ইমান বুজি নাপাওঁ আচ্ছা খুব ভাল কথা আৰু বৌৰ কি গুণটো আপোনাৰ খুব ভাল লাগে তাই খুব পজিটিভ কেতিয়াও মানে নিগেটিভটো নায়েই এইটো নহ'ব বুলি কোনো কথাই নাই মানে হ'ব এই কৰাচোন এইটো হৈ যাব কেতিয়াও মানে এই নাই এইটো আজি নাই কৰা একো নাই এই যিটো মানে উৎসাহ যিটো দিয়ে পজিটিভনেছটো খুব বেছি নহ'ব বুলি কোনো কথা নাই পৃথিৱীত হ'ব খালি কৰিব লাগে সেইটোৱে আপোনাক সাহসো দিয়ে বহুত সাহস আচ্ছা আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি কওকচোন বাৰু অসমীয়া সংগীত ক্ষেত্ৰখনক লৈ গম পালোঁ আপোনাৰ কেইবাটাও গীত আহিবলগীয়া আছে আৰু তাৰ পাছতো ভৱিষ্যতলৈ আৰু কিবা তেনেকুৱা ৰাইজক ক'বলগীয়াকৈ কিবা ডাঙৰ কিবা পৰিকল্পনা মনত পুহি ৰাখিছে নেকি তেনেকুৱা একো নাই কিন্তু জীৱনত মই এখন চিনেমা মই নকৰোঁ কিন্তু মই এখন চিনেমা মানে লিখিম মোৰ এটা কাহিনী আছে আৰু সেইটো বায়'পিক টাইপেই হ'ব পাৰে কিন্তু সেই গোটেই কাহিনীটো এটা ষ্ট্ৰাগলিং যেনেকৈ হয় এটা মানুহৰ আৰু গাঁৱৰ পৰা আহি গুৱাহাটীত কেনেকৈ মানে এটা জাৰ্ণি এটা আৰু মোৰ জীৱনক লৈ বা বেলেগৰ জীৱনৰ পৰাও কিছু অংশ লৈ যাৰ মানে জীৱন নিয়ে মোক আকৰ্ষিত কৰিছে তেনেকুৱা ধৰণৰ কিছু লৈ মই এটা কাহিনী মই বহুত দিনৰ পৰা মোক পবিত্ৰ দাকো মই বহুত দিন কৈছোঁ জুবিন দাকো কোৱা আছে তেনেকুৱা এটা পৰিকল্পনা মোৰ আছে এখন চিনেমা কাহিনী চিত্ৰনাট্য আপোনাৰ মই কৰিম প্ৰস্তুতি চলাইছে নেকি কিবা নাই চলোৱা মানে ভাবি থোৱা আছে বহুত আগতে মই বহুত আগৰ পৰাই কৈ আছোঁ আৰু সেইটো মই কৰিমগৈ এদিন অকণমান তাৰমানে এতিয়া চিনেমা ইণ্ডাষ্ট্ৰী ভাল হৈছে নহয় সেইটো কাৰণেই নহয় কেতিয়াবা বেয়া হ'লেও মই মানে কৰিম গম পাইছোঁ নাই তথাপিও এতিয়াতো আৰু ভাল হৈছে মনত আৰু অলপ উৎসাহ লৈ পেলাই কামটো আগবঢ়াব পাৰে বাকীটো নিজৰ মিউজিকৰ আৰু সংগীতৰ যি পাৰোঁ সৃষ্টি কৰি যাবলৈ চেষ্টা কৰিম মাজতে উঠা নমা হৈ আছে জীৱনটো তেনেকুৱাই আৰু
মানে গানৰ ধাৰাবিলাকো বদলি হৈ থাকিবই হয় সময়ৰ সোঁতত কিন্তু মই কৈছোঁ যে ভাল গান হওক হয় গানৰ ধাৰা বদলি হৈ থাকে আকৌ আহিব মেলোডি আকৌ যাব আকৌ অলপ চটপটীয়া গান চলিব কিবা চলিব তেনেকুৱা কোনো কথা নাই কিন্তু গানৰ মানদণ্ডটো যাতে উন্নত হৈ থাকে সদায় সেইটোৱে কামনা বাৰু মৌচুম দা আপুনি নিজে এতিয়া নতুন কাম কেইটামানত লাগি আছে ইমান ব্যস্তত আছে তাৰ মাজতো মই আহিলোঁ মোক ইমান ভালদৰে আপুনি মোৰ লগত কথা পাতিলে আৰু আপোনাৰ আহিবলগীয়া কামখিনিৰ কথাও ক'লে মই গতিকে মই নিজে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নাই থেংক ইউ মোৰ ভাল লাগিল আৰু তুমি ফোন কৰোঁতে মানে মই সাধাৰণতে মই ইণ্টাৰভিউ দিম বুলি কওঁ যদিও কিবা কাৰণত হৈ নুঠেগৈ বহুতে মোক হয়তো বেয়াও পাই আছে তো চবকে মই এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ যে বেয়া নাপাব মই মানুহটো মানে অকণমান মানে এই কৰিম বুলি ভাবোঁ তাৰপিছত নহয় সেইকাৰণে কিন্তু আজি এই নহ'লে হৈছে আৰু তাৰ কাৰণে থেংকছ তোমাকো ধন্যবাদ জনাইছোঁ যে যিসকলক মই দিব নোৱাৰিলোঁ ইণ্টাৰভিউ তেওঁলোকক ইয়াৰ পৰাই কৈছোঁ যাতে বেয়া নাপায় মই দিম পিছৰ পৰা দিম নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শেষত আপোনাৰ আটাইতকৈ ভাল লগা যিটো গীত আপোনাৰ যি দুটা বুলি নহয় কেইবাটাও গীত আছে তথাপিতো ভৰি পিছল খালে বা সাঁতুৰিব পাৰি বুলি সেই দুটা গানৰ যদি এটা গান লাষ্টত আপুনি ৰাইজক উপহাৰ দিয়ে আৰু সেই গানটোৰে আমি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লওঁ ঠিক আছে সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে পাহৰিব পাৰি বুলি মৰম জানো পাহৰে কাৰোবাৰ কথা শুনি পাহৰি যাবানে অতীতৰ দিয়া মৰম দলিয়াই দিবানে সেই বুলিহে লাগে ভয় মৰমী সেই বুলিহে লাগে ভয় থেংক ইউ ধন্যবাদ এয়াই আছিল খুব জনপ্ৰিয় আৰু খুব ভাল অসমৰ এগৰাকী গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পী মৌচুম গগৈ আমি তেওঁৰ সৈতে কথা পাতিলোঁ তেওঁৰ মনৰ কথাখিনি জানিলোঁ আৰু তেওঁ অহা বৰ্ষবিলাকত কিদৰে প্ৰস্তুতি চলাই আছে আৰু কেনেকুৱাকৈ তেওঁ গানবিলাক আহিব সকলোখিনি আমি গম পালোঁ অহা এটি খণ্ডত আৰু এগৰাকী অতিথিৰ সৈতে আহি তেওঁৰ মনৰ কথা জনাবলৈ চেষ্টা কৰিম আজি এই খণ্ডটিত মোক সহায় কৰা মৰমৰ ভাইটি জয়দীপ তাঁতী ভাইটি আৰ্যমান তালুকদাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ অনুষ্ঠানবিলাক চাব আপোনালোকৰ দিহা পৰামৰ্শবিলাক দিব আপোনালোকে যদি ভাবে কোনোবা এজন শিল্পীৰ মনৰ কথা মই আপোনালোকক জনাব বিচাৰোঁ গতিকে আপোনালোকে দিহা পৰামৰ্শবিলাক দিব মোৰ অনুষ্ঠানটো চাব শ্বেয়াৰ কৰিব ধন্যবাদ নমস্কাৰ